এয়া হৈছে ঘৰত গোটেইখিনি নিয়ম নীতি কৰি শ্মশানলৈ মৃতকক লৈ গৈছে, লগত গৈছে গাড়ীত মামা। আৰু এয়া শেষ কাৰ্যসূচী সমাপ্ত কৰি সকলোখিনি আজৰি হৈ আমি আহি আহিছোঁ ঘৰলৈ বুলি। নাৰিকলি পাই অকণমান ৰখিছোঁ। নাৰিকলিত ৰখিছোঁ প্ৰায় 11-12টামান বাজিছে। বহুত বেছি ঠাণ্ডা আছিলে যিহেতু অকণমান সময় ৰখি তামোল খাই লৈছোঁ, আচলতে অকণমান গৰম লগাৰ কাৰণে, নহ'লে ঠাণ্ডাত থেতুৱে লাগি গৈছে। আৰু এয়া আছিলে আইতা, এয়া মামা, মানে মামাৰ বন্ধু। তাৰপিছত এনেকৈ ৰাতি আহি গা পা ধুই ভৰিখন অকণমান সেকি লৈছোঁ, কাৰণ ঠাণ্ডাটো ভিতৰত সোমালে বহুত বেছি বেয়া হ'ব, কাৰণ যিহেতু এইকেইদিন লাগি থাকিব লাগিব। গতিকে নিজকো সুস্থ কৰি ৰাখিছোঁ, লগতে গোটেইখিনি যাতে আগুৱাই যায় তাৰ কাৰণেও প্ৰস্তুতি চলাই আছোঁ। লগতে এইজনে আছিলে মহা, আৰু এয়া গোটেইখিনি ফটোও মাজে মাজে উঠাই ৰাখিছোঁ। আৰু এয়া চাকি গছি জ্বলাই দিয়া হৈছে ৰাতিপুৱাই। আৰু এই মাহীজনীও কিন্তু একেবাৰে লাগি আছে আৰম্ভণিৰ পৰা শেষলৈকে, বা মাহীক দুখৰ সময়তো ধুনীয়াকৈ আহি চাহ দিছে। আৰু এয়া আহিছিলে হনুমানজী, কল দিয়া হৈছে খাবৰ কাৰণে, ধুনীয়াকৈ খাই উঠি গুচি গৈছে, একো দিগদাৰ দিয়া নাই। তাৰপিছত পিছদিনা গৈ মই থাকিলোঁ আৰু ৰাতি জুই পুৱাইছোঁ। বাবুৱে হেনো বহুত ডাঙৰ জুই দেখাই নাছিলে, আচলতে টাউন এৰিয়াত তেনেকৈ জুই পোৱা নহয়তো। এনেকৈ দুদিন মই থাকিলোঁ, সিটো কাম কৰি ইফাল সিফাল কৰি তেনেকৈ একেবাৰে হাইৱেৰ কাষতে ঘৰ কাৰণে থাকি ইমান এটা আমনি নালাগে, ভাল লাগে। বহুত ভিতৰত হ'লে হয়তো অকণমান আমনি লাগিল হয়। তাৰপিছত এনেকৈ টাইম পাছ কৰি থাকিলোঁ। তাৰপিছত ইফালে কাম কৰা মানুহ লগাইছে, 2জন মানুহ লাগিয়ে আছে ননষ্টপ, যাতে গোটেইখিনি কাম কৰি আজৰি কৰিব পাৰে। আৰু মানুহ যিহেতু ইমান দিন নাছিলে ঘৰত, লেতেৰাও হৈ আছিলে যথেষ্ট, সেইবিলাক চাফ চাফাই কৰি মা দেউতাৰ ফটো পালোঁ, বহুত পুৰণি, সেয়াও ৰাখি থৈ দিলোঁ। আৰু বাবুৱে হেনো এয়া তবলা শিকিছে, হাৰমনিয়াম শিকিছে, সেয়াও অকণমান গাই শুনালে যে থাকক। আৰু আজি হেনো সি মোক লাল চাহ বনাই খুৱাব, তাকে কৈ আছিলে। আৰু এয়া লাহে লাহে দিন গৈ আছে আৰু কামবিলাকো আগুৱাই গৈ আছে। ইফালে পেণ্ডেল দিয়া হ'ল, এবাৰ গোটেই চৌহদটো দেখুৱাই দিছোঁ। আৰু এয়া শান্তি লোৱাৰ দিনা। আৰু এয়া মতা হৈছিলে দৰঙৰ পৰা শুকনানী ওজা, মানে গোটেইখিনি মৃতকৰ কাৰ্যসূচী একোৱে মানে কমি হ'ব দিয়া নাই, গোটেইখিনি কৰা হৈছে। আৰু এনেকুৱা অৱস্থাত ওজা বা নামবিলাক হ'লে ভাল লাগে যিহেতু, গতিকে সেইখিনিও এৰেঞ্জ কৰিলে মামাই অতি কম সময়ৰ ভিতৰতে। আৰু এয়া হৈছে মাহীৰ ছোৱালী, ল'ৰা। সিহঁতে চকলেটটো আনিলেও ফাৰ্ষ্টতে মোক দিয়ে, তাৰপিছতে সিহঁতে খায়। আৰু তেনেকৈ এয়া দৈ লৈ আহিলোঁ আমি সপিতনৰ দিনাখন, মানে দৰঙত যিহেতু খাতি মাহৰ দৈ পোৱা যায়, গতিকে মামাই ইয়াতে এৰেঞ্জ কৰিছিলে সেইখিনি, আমি লৈ গৈছোঁ মাত্ৰ। আৰু এয়া শ্ৰাদ্ধৰ কাম চলি আছে। আৰু পিণ্ড যিহেতু বাবুই দিবৰ কাৰণে একেবাৰে সৰু আছে, গতিকে মাহীয়ে কৰিছে সেইখিনি কাম। আৰু আইতাকো ক'লোঁ অকণমান ফটো উঠাই ৰাখি থৈ দিওঁ দেই। তাৰপিছত আইতাই কৈছে মোৰ ফটো ভাল নহয় বুলি। ধুনীয়াই হৈছে, তথাপি আপোনালোকে চাওক ইমান ধুনীয়া লগা হৈছে আইতাক। গতিকে এনেকৈ গোটেইখিনি ৰাখি থৈছোঁ। ইফালে এয়া মাহীয়ে পিণ্ড দিয়াৰ কাম কৰি আছে, বামুণে যেনেকৈ কৈছে তেনেকৈ কৰি গৈছে। আৰু এইখিনি হেনো অলপ সময়ৰ কাৰণে মৃতকৰ মুখখন দেখা পায়, মনোযোগেৰে চালে তাকে চাব দিছে। বাছ এটা ছেকেণ্ডৰ কাৰণে আহে আৰু মুখখন দেখা দি যায়, তেনেকুৱা। আৰু এয়া শ্ৰাদ্ধত বহি থকা অৱস্থাত ইফালে আমাক ককাই সকলোকে এটা এটাকৈ ডায়েৰী দিছে, সেইখিনি অকণমান ৰাখি থলোঁ। আৰু এয়া আকৌ শান্তি লৈছে, মৃতকৰ আত্মাৰ সদ্গতিৰ হকে শান্তি লৈছে।
সেইখিনিও কেমেৰাত ৰাখি থৈ দিলোঁ। গোটেইখিনি কিন্তু কেপচাৰ কৰিব পৰা হোৱা নাই, কাৰণ সকলোৱে ব্যস্ত হৈ আছে। তাৰ মাজতে অলপ অলপ যি পাৰিছোঁ আজৰি সময়ত ৰাখি থৈ দিছোঁ। আৰু এই কাজৰ দিনা ছাগলী মাংস দিয়া হৈছে, যিহেতু সেয়া দৰঙৰে এখন ভাল ছাগলী ফাৰ্মৰ পৰা ব্যৱস্থা কৰা হৈছিলে। তাতো মামাহঁতে গৈ সেইবিলাক কৰিছে। মই গাড়ীতে বহি আছোঁ, যিহেতু মই এইবিলাক চাব নোৱাৰোঁ, গতিকে গাড়ীতে বহি এনেকৈ টাইম পাছ কৰি আছোঁ। তাৰপিছত গৈ পাই দেখিছোঁ মাহীয়ে বনাই আছে। মানে মৃতকৰ থালিখন যিহেতু দিব লাগে, তেওঁ যেনেকৈ ভাল পাইছিল তেনেকৈ বনায়, গতিকে সেইখিনি মাহীয়ে বনাই আছে। আৰু ইফালে ৰাইজৰ কাৰণে বনোৱা হৈছে, সকলো ৰাইজৰ কাৰণে। ইফালে মাছ, মাংস, কণী, পনীৰ গোটেইখিনি আয়োজন কৰিছে, দৈ চিৰাৰ পৰা। মানে একোতেই কমি ৰখা নাই, কাৰণ তেওঁ যিহেতু খুৱাই ভাল পাইছিল, নিজে ৰান্ধিও ভাল পাইছিল, গতিকে গোটেইখিনি কৰিছে। আৰু এয়া সেৱাৰ সময়ত আৰু ককাই কৈছে, মোৰ ফটো নোতোলা নেকি? তাকে অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ। একেবাৰে ফূৰ্তিবাজ মানুহটো। আৰু এয়া হৈছে আমাৰ ডাঙৰ মামা। তাৰপিছত এয়া হৈছে কাজৰ দিনা সন্ধিয়া অকণমান নামৰো আয়োজন কৰা হৈছে। যিহেতু তেনেকুৱা অৱস্থাত নাম প্ৰসংগ এইবিলাক ভাল লাগে, গতিকে তেওঁলোককো আদৰি আনিলোঁ সন্ধিয়া টাইমত। আৰু আদৰি আনি বহিবৰ কাৰণে ঠাৰি পাতি পাৰি দিয়া হৈছে, কিন্তু তেওঁলোকে নিজেও বহিবৰ কাৰণে এখন ডাঙৰ কাপোৰেৰে বনাই লৈছে। তেনেকৈ দেখিবই আপোনালোকে। এয়া পাৰি লৈছে ডাঙৰকৈ, তাৰ তলত আমি পাৰি দিয়াবিলাক আছে। আৰু চাহৰ যোগান ধৰা হৈছে। ঠাণ্ডাৰ কাৰণে মানে গৰম চাহ, গৰম পানী এনেকৈ যোগান ধৰিয়ে থকা হৈছে। গান বা নাম যিহেতু গায়, গতিকে